কাৰণ আজি মেইন যিটো ফ্লেভাৰ আহিব সেইটো ইয়াৰ পৰা আহিব। তো এইটো এতিয়া কাটিব লাগিব। বন্ধুসকল নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত বজাৰত যাব ওলাইছোঁ আৰু আজি ৰবিবাৰ যিহেতু ঘৰত বঢ়িয়াকৈ আজি খাদ্য বনোৱা হ'ব, গতিকে বজাৰত যাওঁ, কিবা কিবি লৈ আহোঁ। আৰু এয়া আহি পাই গ'লোঁ গুৱাহাটীৰ উলুবাৰী বজাৰত। কৰোণাৰ মাজতে চাৰিওফালে ভিৰ, উপায় নাই, কিমান আৰু কৰোণা কৰিব, কিন্তু সকলোৱে মাস্ক ব্যৱহাৰ কৰি আছে। সন্মুখত মানুহবিলাকে মাস্ক লৈ আছে আৰু মই লৈ আছোঁ চিকেন, আৰু এইফালে দোকানীয়ে মোৰ চিকেনটো ৰেডি কৰি আছে আৰু চিকেন লোৱা হৈ গ'ল। আৰু আজি চিকেনটো বনোৱাৰ প্লেনিং আছে আমাৰ কোমোৰাৰ লগত, গতিকে ব'লক এতিয়া কোমোৰা বিচাৰি যাওঁ। আৰু ফাইনেলি কোমোৰা বিচাৰি পাই গ'লোঁ। এইটো ল'ব লাগিব এতিয়া। কিমান টকা লৈ আছে কোমোৰা? কোমোৰা লৈ লোৱা হ'ল, মাটি এইফালে লৈ থোৱা হৈছে ৰঙালাওৰ পাত। আনাৰসকেইটাও ভাল আছে। কালি যে তুমি নিছিলা এনেকুৱাই নিছিলা না? এইবিলাক ডাঙৰ ডাঙৰ টোপলাৰ ফাইনেল লুক আহি গ'ল এইটো। তো বজাৰৰ পৰা আহি পালোঁ, ব্ৰেকফাষ্ট হোৱাই নাই, এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব। আৰু যিটো ঘৰৰ ভিতৰত সোমালোঁ, গতিকে এতিয়া মাস্কৰ প্ৰয়োজন নাই, মাস্ক খুলি দিওঁ। তো আমি বজাৰৰ পৰা আনিলোঁ চিকেন, এইফালে কোমোৰা, জলকীয়া, তিয়ঁহ আৰু লগতে এটা প্ৰকাণ্ড ডাঙৰ আনাৰস। চাওক, এইটোৰ ওজন প্ৰায় 3 কেজিমান হ'ব, বৃহৎ আকৃতিৰ আনাৰস। চাওক না, প্ৰেছাৰ কুকাৰটোতকৈ ডাঙৰ আনাৰস। কেইটকা ল'লে এইটোৰ দামটো? 60 টকা লৈ যায়, 60 টকা। অঁ, 60 টকাত আনিলোঁ আমি এই প্ৰকাণ্ড ডাঙৰ আনাৰস। তো কিন্তু এতিয়া আমি বনাব লাগিব ৰাতিপুৱাৰ আহাৰ, মানে ব্ৰেকফাষ্ট। তাৰে ভিতৰত এটা আমি দিম এতিয়া আমাৰ বাণী নামৰ যে এজনী ছোৱালী আছে, এই তাইক দিব লাগিব এইটো। আৰু এইয়া হ'ল সেইটো বাণী আহি গ'ল। এইয়া গাজৰ আহি গ'ল। বাণী খাই দে। গাজৰ পাই একেবাৰে আনন্দ পাই গ'ল। আৰু তই কি খাবি? গাজৰ খাবি নেকি? তইও গাজৰ খাবি? আৰু এইফালে এতিয়া ব্ৰেকফাষ্টত বনি আছে য়াপমি বাচ্চাৰ কাৰণে, আৰু ভজা ভাত, ফ্ৰাইড ৰাইচ আমাৰ কাৰণে। বহুত ভোক লাগিছে, এতিয়া জল্দি খাব লাগিব। এইফালে আমাৰ বাচ্চাৰ মানে অনাবিলৰ চলি আছে, অনলাইনৰ কিবা ক্লাছ এটা চলি আছে। মানে এতিয়া বাচ্চাৰ কাৰণে লেপটপ, মোবাইল এইখনেই হৈ গৈছে পৃথিৱী। কি কৰিব আৰু, উপায় নাই। কৰোণাই চবকে আবদ্ধ কৰি কিনে ঘৰৰ ভিতৰত একেবাৰে বন্দী কৰি পেলাইছে, গতিকে সামাজিকতাটো একেবাৰে টোটেলি বিলুপ্ত। চ' সুদূৰ ভৱিষ্যতলৈকে এইবিলাকে কি প্ৰভাৱ পেলাব ধৰিব পৰা নাই। আৰু যিহেতু আজি ৰবিবাৰ অলপ সময় পাইছোঁ, গতিকে আজি এটা বেলেগ জেগাত গৈ আছোঁ। বেলেগ জেগাত মানে নতুনকৈ ঘৰ এটা লোৱা হৈছে, এতিয়াতো ভাড়া ঘৰত আছোঁ। তো নিজৰ মানে ফ্লেট এটা লৈছোঁ, তো তাতে এতিয়া গৈ আছোঁ। তাতে মোটামুটি ফ্লেটটো ৰেডি হৈ গৈছে। তো এবাৰ খবৰ লৈ আহোঁ কিমানখিনি ৰেডি হৈছে, কি হোৱা নাই, আৰু লগতে আপোনালোককো দেখাই আছোঁ। তো এতিয়া গাড়ী উলিয়াব লাগিব, বহুত দিনৰ মূৰত গাড়ীখন উলিয়াই আছোঁ। তো ব'লক তালৈকে লৈ যাওঁ আপোনালোকক। আইফেল টাৱাৰ সন্মুখত। তো আহি পাই গ'লোঁ আমাৰ নতুন ঘৰত। অনবিলে আহি আসন গ্ৰহণ কৰি ল'লে। এনেকৈ বনোৱা হৈছে আৰু ঘৰটো। এইটো এটা শ্ব'কেছ বনাইছোঁ, ইয়াতে ঈশ্বৰৰ মূৰ্তি থ'ম ইয়াতে। আৰু এইটো হ'ল আমাৰ অনাবিলৰ পঢ়া ৰুম। এইখন বিচনা, টেবুল বনাই লোৱা হৈছে, আৰু টেবুলৰ ওপৰত লাইট। ঘৰত ৰং চং কৰি একেবাৰে টোটেলি কমপ্লিট, কিন্তু অলপ কাম বাকী আছে কাগজ পত্ৰৰ, মানে ফৰ্মেলিটিজ বাকী আছে ইয়াৰ আগৰ যিজন ওনাৰ আছিলে তেওঁৰ লগত। আৰু সেই ফৰ্মেলিটিজখিনি হোৱাৰ পিছতে আমি ইয়াতে প্ৰৱেশ কৰিব পাৰিম। বাকী এনেই আপোনালোকক থুলমূলকৈ টুৰ এটা কৰাই দিছোঁ। তো কালাৰ কৰাৰ পিছত এনেকুৱা আহিছে আৰু। এইটো এটা চুৰেক বনোৱা হৈছে, ইয়াতে টিভি থাকিব, টিভি টেবুল, আৰু এইটো ডাঙৰ আলমাৰি বনোৱা হৈছে। আৰু এইখন হ'ল মোৰ
কাম কৰিবৰ কাৰণে ৰাখি থোৱা টেবুল ইয়াতে মই কাম কৰিম অফিচৰ কাম চাম মোৰ ইয়াতে চলিব আৰু ওপৰত ফাইল চাইলবিলাক ৰখা হ'ব আৰু বাকী এইখন ড্ৰেছিং আইনা বনোৱা হৈছিলে এইফালে বাথৰুম গিজাৰ লগোৱা আছে বাথৰুমৰ এইবিলাক চব চেঞ্জ কৰা হৈছে জেগুৱাৰৰ লগাই দিলোঁ আৰু এইফালে হ'ল বাৰাণ্ডা বাৰাণ্ডাত বস্তুবিলাক এতিয়াও খেলি মেলি হৈছে এইবিলাক চব চাফ চিকুণ কৰিব লাগিব আৱৰ্জনা অলপ আছে এতিয়াও ইয়াতে এইটো এটা আলমাৰি বাৰাণ্ডাত আৰু এতিয়া দেখাই আছোঁ কিটচেনটো অকণমান কালাৰটো বেলেগকৈ ৰখা হৈছে কিটচেনৰ কালাৰটো এছ কালাৰ টাইপত কৰা হৈছে কিটচেনটো বনালোঁ ছেমি মডুলাৰ কিটচেন টাইপৰ হৈছে আৰু এইটো তো এইফালে কেণ্টৰ আৰু তাৰপিছত এইফালে ওপৰত যেনেকুৱা আৰু ইতিমধ্যে চিমনিটো আহি ইয়াতে ৰেডি হৈ আছে কিন্তু ইনষ্টলেশ্যন কৰোৱা হোৱা নাই ফেবাৰৰ চিমনি লোৱা হৈছে যিটো আপোনাৰ 1200 ছাকশ্যন পাৱাৰৰ হয় এইটো তো এইটো হ'ল ফেবাৰ চিমনি তো বন্ধুসকল আমাৰ নতুন ঘৰৰ টুৰটো আপোনালোকক কৰালোঁ কেনেকুৱা পালে অকণমান জনাব ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আৰু এতিয়া ইয়াতে অলপ চাফ চিকুণৰ কাম কৰিম আমি চাফ চিকুণ কৰি দৌৰা-দৌৰিকৈ ভাড়া ঘৰত যাব লাগিব কাৰণ দুপৰীয়াৰ ভাত বনাব লাগিব এইফালে চিকেন আহি ৰেডি হৈ আছে গোটেই বলক সোনকালে ইয়াতে কামখিনি কৰি লওঁ কৰি তাত যাওঁ এইফালে লাগি গ'ল মিছেছে ঝাৰু মাৰাত তো তাত কাম খতম হৈ গ'ল আহি পাই গ'লোঁ ভাড়া ঘৰত কিন্তু এতিয়া পূৰা ভোক লাগি গৈছে গতিকে জল্দি পাকঘৰত সোমাওঁ খানা বনাব লাগে কাৰণ এতিয়া অলৰেডি প্ৰায় 2টা বাজু আৰু এইফালে চিকেন বনাবলগীয়া আছে আৰু আজি আমি চিকেনটো বনাম কোমোৰাৰে তো বলক এতিয়া খানা বনোৱাত লাগি যাওঁ তো সদায় দৰে প্ৰথমতে পিঁয়াজ আদা নহৰু কুটি লওঁ আদা নহৰু পিঁয়াজ চেলোৱা হৈ গ'ল আৰু এতিয়া এইটো খুন্দিব লাগিব তো আদা আৰু নহৰু পিছা হৈ গ'ল আৰু এইফালে এতিয়া উলিয়াব লাগিব ইয়াক এতিয়া সুন্দৰকৈ কাটি ল'ব লাগিব কাৰণ আজি মেইন যিটো ফ্লেভাৰ আহিব সেইটো ইয়াৰ পৰা আহিব তো এইটো এতিয়া কাটিব লাগিব আৰু কোমোৰা কাটা হৈ গ'ল এইফালে পিঁয়াজটো ভজা হৈ গৈছে আৰু চিকেন ৰেডি তো চিকেনক এতিয়া ইয়াতে দিয়া হ'ব তাৰপিছত তাৰ ওপৰত যাব এইটো আৰু নেক্সট যাব হ'ল এইটো কোমোৰাটো আৰু আমাৰ চিকেন বনা আৰম্ভ হৈ গৈছে কোমোৰা কোনটো চিকেন কোনটো ধৰিব পৰা হোৱা নাই চাওক সুন্দৰ কিমান সুন্দৰ কালাৰ আহিছে চাওক আৰু চাওক এতিয়া এইফালে পানী দিয়াৰ পিছত তাৰ কালাৰটো কেনেকুৱা আহিছে ৱাও মজা অলপ সময় এনেকৈ তাক উতলিব দিব লাগিব তেতিয়া আচল টেষ্টটো আহিব আৰু কোমোৰাৰ যিটো এটা ফ্লেভাৰ অলপ সময় ইয়াক মানে উতলাৰ পিছত সেই ফ্লেভাৰটো একদম পূৰা মাংসৰ কোহে সোমাই যাব আৰু এইফালে বনাই থকা হৈছে মাটিমাহৰ দাইল কোমোৰাৰ সৈতে আজি মানে কোমোৰা মেইন আৰু এইফালে ৰেডি হৈ গ'ল মাটিমাহৰ দাইল আৰু বন্ধুসকল দিনটো এনেকৈ পাৰ হ'ল আৰু এতিয়া ৰাতি অলমষ্ট 9:30 বাজিছে তো বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ পাই ভাল লাগিছে এইকেইদিন মানে ইমানে কৰ্মব্যস্ততাত আছিলোঁ যে একেবাৰে সময় পোৱা নাই ভিডিঅ' বনোৱাৰ কাৰণে এটাৰ পিছত এটা অফিচৰ কাম চলি আছিল চ' বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ পাই খুবেই ভাল লাগিছে কাৰণ ভিডিঅ' এডিটিং তাৰপিছত ইউটিউবত দিয়া থাম্বনেইল বনোৱা আৰু আপলোড কৰাৰ পিছত আপোনালোকে যে ভিডিঅ'বিলাক চাই যেইটাই ভিউ নাহক কিয় 10টা 12টা 20টা 100টা মনটো খুব ভাল লাগে যে এটলিষ্ট কষ্টটো সাৰ্থক হৈছে তো বন্ধুসকল আশা কৰিম এই ভিডিঅ'টো আপোনালোকে চাব আৰু এইফালে বাচ্চাৰো পঢ়া শুনা শেষ গতিকে এতিয়া সি কোলাত লৈ আছে বাণীক ইয়াত টোপনি লাগিছে নেকি নাই এনেকৈ ল'লে এনেকৈ থাকে হয় নেকি মই আকৌ ভাবিছোঁ তাত টোপনি লাগিছে নেকি এতিয়া চাবা তাক আজি এৰি দিলা নাই খেলিবৰ কাৰণে আজিতো পাহৰি গ'লো নহয় তাক অকণমান এতিয়া দৌৰিব দিয়া বানি যা অকণমান দৌৰগৈ যা তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকে যেতিয়া এটা ভিডিঅ' চাই লাইক কৰে কমেণ্ট কৰে মনটো খুব ভাল লাগে আকৌ দুগুণ উৎসাহ পাওঁ নতুন ভিডিঅ' বনোৱাৰ কাৰণে তো বন্ধুসকল সকলোৱে ভালে থাকক সুস্থ থাকক
আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ